নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি কোনো ছাগলীৰ ভিডিঅ' নহয় বা কুকুৰা ফাৰ্মৰ ভিডিঅ' নহয়। আজি এটা বেলেগ বস্তু আপোনালোকক দেখুৱাবলৈ লৈছোঁ, যিটো বস্তু মই ৰাতিপুৱাই দেখিলোঁ আৰু লক্ষ্য কৰি আছোঁ। এতিয়ালৈকে সি যাব হোৱাই নাই, অৰ্থাৎ যোৱাই নাই। আৰু আমি ওচৰত অহা যোৱা কৰি আছোঁ। সৰ্বসাধাৰণতে মানুহ অহা যোৱা কৰিলে সেইবিলাক বস্তু নাথাকে, কিন্তু তেতিয়া দেখিবলৈ পোৱা গৈছে যে সেই ওচৰতে পাৰ চৰাই যেনেকৈ খায় তেনেকৈ খাই আছে। গতিকে আহকচোন চাওঁ আচলতে কি পাইছে, অৰ্থাৎ সি আঁতৰি যাবলৈ মন কৰা নাই। আচলতে এটা বগলী হয়, বনৰীয়া বস্তু, কিন্তু বনৰীয়া বস্তুৰে অৰ্থাৎ মানুহক দেখিলে কি আৰু পটকে আঁতৰি গুচি যায়। কিন্তু এতিয়া আপোনালোকক মই দেখুৱাম ধুনীয়াকৈ ওচৰৰ পৰা কি ধুনীয়াকৈ আমাৰ চোৱা পাতনি ধৰক আপোনাৰ বাটেকি থোৱা জেগাত খাই আছে। গতিকে আহকচোন ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু এনেকুৱা ধৰণৰ সৰু সুৰা ভিডিঅ' পাই থাকিবলৈ বা ছাগলীৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ প্ৰেছ কৰি থাকিব। গতিকে আহকচোন চাওঁ। এইটো আপোনালোকে দেখিবলৈ পাইছেনে? কেনেকৈ এইটো এইটো ধৰিব পাৰিছে নাই? এইটো চব ধুনীয়াকৈ বগলীটো ৰৈ আছে, ক'লৈকো যোৱা নাই, একদম মোৰ ওচৰতে আছে। এইটো আমাৰ পাছফালে এইটো টিউবৱেল, তাৰপিছত সেইটো একদম ক'ত গ'ল সেইটো আৰু মই ভালকৈ বেক কেমেৰা দি দেখুৱাই দিছোঁ, একদম ওচৰতে আছে চব। তাৰপিছত দেখুৱাম ৰ'ব, সি লাহে লাহে খাই আছে দেই, খাই থকা ভিডিঅ' আচলতে মই এনেকুৱা পশু পক্ষী জীৱ জন্তু ভাল পাওঁ, সেইটো কাৰণে সেই চব কি ধুনীয়াকৈ খাই আছে। সেইটো কাৰণে বোলো ভিডিঅ' কৰি থৈ দিওঁ, লাইফ টাইমৰ কাৰণে থাকি যাব। আৰু লগতে আপোনালোকেও চাব, কিবা এটা মনটো ভাল লাগিছে ৰাতিপুৱাই দেখি পেলাই। আৰু এটা আচল কাহিনী চাই লওক। এইটো চৰিয়া চলি গৈছে, মজা লাগিছে। চৰিয়া চলা কাহিনী আমাৰ ঘৰত নানা ৰকমৰ হৈ থাকে, চাই থাকক। আকৌ চলিব চৰিয়া, নিজে নিজে চলি গৈ থাকে। তাৰপিছত এতিয়া ৰ'ব দেই, এইটো চৰিয়া চলি গ'ল, কি মজা লাগিছে। চৰিয়া চলি গৈ আছে। কাহিনীটো চাব দেই, কাহিনীটো এইটো পৰি গুচি গ'ল। এইটো গ'লগৈ, এইটো গুচি গ'ল। পাৰ আছে,